মোৰ সকলো ফ্ৰেণ্ডছকে হাই হেল্ল' নমস্কাৰ। মই মুনমুনে মোৰ নতুন এটি ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আৰু আজি আপোনালোকক লৈ যাব বিচাৰিছোঁ এখন খুব পবিত্ৰ ঠাইলৈ। ক'লৈ গৈ আছোঁ, কিয় গৈ আছোঁ জানিবলৈ আপোনালোকে চাই থাকিব লাগিব ভিডিঅ'টো। আৰু এয়া আহি আমি ঠাইখিনি সোমাইছোঁহি। আচলতে বহু দিনৰ পৰা মানুহৰ মুখে মুখে শুনি থকা ভিডিঅ'ত দেখি থকা এখন পবিত্ৰ ঠাইলৈ আজি আমি আহিছোঁ। আৰু ইয়াতে আহিবলৈ আচলতে খুব মন আছিল, হেঁপাহ আছিল মোৰ। আৰু ভাইটিৰো অলপমান কিবা কিবি বস্তু দিব লগা আছিল ইয়াতে, গতিকে পূজাৰ সামগ্ৰী অলপমান আমি ইয়াৰ পৰাই লৈ ল'লোঁ। লৈ হেলমেটকেইটা ইয়াতে থৈ পেলাই আমি ওপৰলৈ আগবাঢ়ি গ'লোঁ। আৰু এইখিনি জেগাতে বাইকখন থৈ আমি এইখিনি অকণমান খোজকাঢ়ি যাব লাগিব। এই যে গণেশ মন্দিৰটো দেখিলে, গণেশ মন্দিৰত আমি ঘূৰি আহিহে সোমাম। আৰু খোজকাঢ়ি গৈ থাকোঁতে চাওকচোন, ইমানেই পিচফুল জেগা, ইমানেই ভাল লাগিছে নহয়। আৰু গৈ থাকোঁতে এইফালে আমাক আগভেটি ধৰিলে প্ৰভুজনাই। মই তেওঁক ক'লোঁ, বোলো আমাক গৈ ল'বলৈ দিয়ক, ঘূৰি আহিহে আপোনাক লগ কৰি আছোঁ। এয়া আহি আমি পালোহি আমাৰ গন্তব্যস্থান। আৰু খুব দীঘলীয়া লাইন হৈ আছে এইফালে, আৰু আমিও লাইনত খাৰা হ'লোঁ। চাওকচোন, ইমানেই ভাল লগা মানে ঠাইখিনি। আচলতে ভগৱানক একেবাৰে ওচৰৰ পৰা পোৱা নিচিনা অনুভৱ হ'ল। আচলতে আমি আজি আহিছোঁ, হয়তো বহুতে গম পাবই, কিন্তু নজনাসকলক জনাইছোঁ যে আমি আজি আহিছোঁ পামহিৰ দাকিনী পাহাৰত থকা ভীমাশংকৰ মন্দিৰলৈ। আৰু সেই দীঘলীয়া লাইন ধৰি আমি সেৱা কৰিলোঁ, কৰি মেলি এয়া ওলাই আহিছোঁ। আচলতে মনটো আজি খুব বেছি ভাল লাগিল, একদম মানে পবিত্ৰ মন এটা লৈ আমি তাৰ পৰা ওলাই আহিলোঁ। আৰু এইফালে চাব হা, আমি প্ৰভুজনক খুৱাই মেলি ওলাই দিলোঁ। আৰু আজিৰ ভিডিঅ'টো ইমানেই আছিল, বাই।